Hello and welcome to my channel Rajmathematics Assam. আজি আমি যোৰহাট ডিস্ট্ৰিক্টৰ যিটো ফাৰ্ষ্ট ইউনিট টেষ্ট হৈ গ'ল তাৰে ক্লাছ 10ৰ MCQ পাৰ্টখিনি ডিসকাস কৰিম এই ভিডিঅ'ত। মই নেক্সট পাৰ্টত 21 ৰ পৰা 30 লৈকে যিকেইটা 2 মাৰ্কছ আৰু 3 মাৰ্কছৰ কাৰণে কুৱেশ্যন আছিলে সেইকেইটা ডিসকাস কৰিম। আৰু এনেকৈ মই ক্লাছ 9ৰ মেথছ আৰু সায়েন্সখিনিও ডিসকাস কৰিম। লগতে বেলেগ ডিস্ট্ৰিক্টৰ যিমানখিনি কুৱেশ্যন পেপাৰ মই কালেক্ট কৰিব পাৰো তাৰো কুৱেশ্যন পেপাৰবিলাক ডিসকাস কৰিম। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো হ'ব। তো ফাৰ্স্ট কুৱেশ্যনটো কি আছিল মই কুৱেশ্যন বিলাক ইয়াতে স্ক্ৰিনত দি দিম যাতে তোমালোকে চাব পাৰা আৰু কুৱেশ্যন পেপাৰখন এনেও শেয়াৰ কৰা আছে মই MCQ খিনিৰ এটা শৰ্টস বনাই দিছিলো তাৰ পৰা চাই ল'ব পাৰা। বাট আজি কেনেকেনো কৰিব লাগে সেইটো আমি ডিসকাস কৰিম। ওকে আটাইতকৈ সৰু কি ধনাত্মক অখণ্ড সংখ্যাৰ লগত 252 পূৰণ কৰিলে পূৰণফলটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। তো সংখ্যাটো দিছে 252 এইবিলাক কেনে কৰে এক নম্বৰ সলিউশন এটুক জাস্ট তুমি মৌলিক উৎপাদীকৰণ কৰা। তো 2 গুণ 12 3 3 2 1 3 7 তো আমি যেতিয়া 252 ভাঙিছো ভাঙি পিনে এটো যদি বৰ্গমূল উলিয়াও তো আমি এনেকৈ লিখিম 2 2 3 3 আৰু 7। এই কুৱেশ্যনটো মই ডিসকাস কৰিছিলো মোৰ যেটো প্ৰথম ভিডিও আছিল ক্লাছ 10ৰ ইম্পৰ্টেন্ট MCQ পুনৰ আলোচনা চেপ্টাৰটোৰ পৰা তাত মই এই কুৱেশ্যনটো এনেকুৱা ধৰণৰ কুৱেশ্যন এটা ডিসকাস কৰিছো জাস্ট নাম্বাৰটো বেলেগ আছিল। তো ইয়াৰ মানে ফ্ৰেন্ড আছে বা লগৰীয়া আছে ইয়াৰো আছে বাট ইয়াৰ বেচেৰা নাই। তো কি হ'ব ই পূৰ্ণবৰ্গ সংখ্যা এটা নাই হয় এতিয়ালৈকে কাৰণ কি ইয়াৰ 7 এটা এক্সট্ৰাকে থাকি যায়। তো আমি যদি ইয়াক এটা 7 পূৰণ কৰিলি হয় তো ইয়াৰ এটা লগৰীয়া পালো হয় তো কি হলো এই দুটা 2 পৰা এটা ওলাই আহিল হয় দুটা 3 ৰ পৰা এটা 3 ওলাই আহিল হয় আৰু দুটা 7 ৰ পৰা এটা 7 ওলাই আহিল হয়। বাট এতিয়াতো আমাৰ 7টো নাই ন তো হেতুৱে সুধিছে যে কি সংখ্যা পূৰণ কৰিলে এনেকৈ ওলাই আহিব পাৰিব দুটাৰ পৰা এটা দুটাৰ পৰা এটা দুটাৰ পৰা এটা। তো সেই সংখ্যাটো কি 7 কাৰণ আমাৰ এইটো ভাঙোতে এটা 7 হে পাইছিলো। তো এইবিলাক ইমান কৰি থকাৰ প্ৰয়োজন নাই তোমালোকে এইটো কৰিয়ে গম পাবা যে ইয়াতে জোড়া আছে ইয়াতে 3ৰ জোড়া আছে 2ৰ জোড়া আছে 7ৰ জোড়া নাই। তো যাৰ জোড়া নাই সি তাকে পূৰণ কৰিলে হৈ গ'ল। তো 7 এটা পূৰণ কৰিব লাগিব হৈ গ'ল। তো অপচন কোনটোত আছে 7টো অপচন আছে ডি। তো এক নম্বৰৰ এনসাৰ আমি কি পালো 1 পালো অপচন ডি 7। ওকে এটা 2 নম্বৰ কুৱেশ্যনটোত কি দিছে উৎপাদক বিশ্লেষণ কৰা দিছে। উৎপাদক বিশ্লেষণ কৰা ভেৰি ইজি আৰু ইয়াতে বেছি ইজি হোৱাৰ কাৰণটো কি হ'ল সব যোগচিন আছে বিয়োগচিন থাকিলেহে অকণ কেতিয়াবা খেলি মেলি লাগিব পাৰে। তো 6 ভাঙিলে কি হ'ব 2 3 আৰু 2 আৰু 3 যোগ কৰিলে কি ওলাল 5 ওলাই গ'ল। তো বিশেষ কৈ থাকিবলৈ দৰকাৰ নাই। তো ইয়াৰ পৰা কমন ললে হ'ল যিবিলাক ষ্টুডেন্টে এই সৰু যোগ বিয়োগ বা কমন লোৱা এইবিলাক নাজানে মই সামাৰ ভেকেশনত অপচন কোনটো হ'ব ইয়াৰে সি নম্বৰ অপচনটো হ'ব। তো দুই এনসাৰ কি হ'ব সি হ'ব আছে। তো মই সামাৰ ভেকেশনৰ সময়খিনিতে এই বেসিক বস্তুখিনি সব শিকাই শেষ কৰি দিম যোগ বিয়োগ পূৰণ হৰণ অংকৰ যিমান যি আছে ক্লাছ 10 লৈকে তোমালোকে যিমানখিনি বেসিক বস্তু জানিলে অংকবিলাক কৰিবলৈ বহুত ইজি হয় এইখিনি সব শিকাই শেষ কৰি দিম হ'ব। তো 3 মাৰ্কস কুৱেশ্যনটো কি দিছে ত্ৰিভুজ ABC তোমালোকে এটা এনে ৰাফলি আঁকি লোৱা যদি ABC এটা আৰু DEF ভেৰি সিম্পল অংক চাই পিনে কৰিব পাৰি। ইয়াতে কি দিছে AB ডাল DE লগত এই বাহুডাল এই বাহুৰ লগত মিলিছে যেটো সৰ্বাংগ সম বুলি কৈছে দুইটা কি সৰ্বাংগ সম মানে কি ব্ৰাছ কলগেট মই প্ৰথম চেপ্টাৰটোত প্ৰথম দিনা বুজাইছিলো ব্ৰাছ কলগেট বুলি কৈছিলো মই সৰুতে। তো এতিয়াও ব্ৰাছ কলগেট বুলিয়ে কওঁ এডাল ব্ৰাছ যেনিবা এডাল কলগেট ওকে যি ন। তো এই ত্ৰিভুজটোৰ লগত কংগ্ৰুয়েন্ট হয় সৰ্বসম হয়। তাৰপিছত AB বাহুডাল DE ৰ লগত হয় আৰু BC ডাল EF ৰ লগত হয় হৈছে। তো ইয়াতে এখোপা কোণ দিয়া আছে অপচনত A কোণ D কোণ B কোণ C কোণ তো কোনটো হ'ব এই দুডাল বাহুৰ মাজত AB ডাল আৰু BC ডাল DE ডাল আৰু EF ৰ মাজত যোনটো কোণ আছে কোনটো কোণ আছে ইয়াৰ মাজত আছে B কোণটো আৰু ইয়াৰ মাজত আছে E কোণটো। তো এই দুটাই কি হ'ব সমান হ'ব লাগিব। তো কোনটো অপচন লৈছে অপচন নম্বৰ বি আছে। কি কলো যি দুডাল বাহু দিয়া আছে আমাৰ AB বাহুডাল লিখা আছে আমাক এনেকৈ দিয়া আছে ন AB = DE বুলি দিয়া আছে। তো এই AB বাহুডাল
আৰু নেক্সট টু দিয়া আছে BC ললো EF তো BC ভাগডাল এবিডাল আৰু BC ডাল বিচাৰি ললে হ'ল তাহাতৰ মাজত যেটো কোণ আছে সেই কোণটো হৈ যাব হ'ব ঠিক তেনেকৈ D আৰু EF ৰ মাজত E কোণ আছিল E অপচনটো হৈ গল হ'ব এটো চাই পিনে গৈ পাৰি তো নেক্সট কোৱেশ্চন কি দিছে দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় এটা তো 6 নম্বৰটোৰ অপচন ডাইৰেক্ট C হৈ যাব কেতিয়াবা পৰিমেয় হ'ব আৰু কেতিয়াবা কি হ'ব বা অপৰিমেয় এটো অপচন হৈ যাব কেলে এটো অপচন হৈ যাব কেতিয়াবা পৰিমেয় কেতিয়াবা অপৰিমেয় দুটা অপৰিমেয় সংখ্যা লোৱা সপোজ এই √2 আৰু √2 আছে এই সংখ্যা দুটা যদি আমি যোগ কৰো কি হ'ব দুটা অপূৰণফল সৰি তো পূৰণফল এই দুটা পূৰণ কৰিলো কি হ'ব √2 দুবাৰ আছে √2 দুবাৰ থাকিলে কি হয় মানে যিকোনো বস্তু দুবাৰ থাকিলে স্কয়াৰ হৈ যাব আৰু মই কৈছিলো যে স্কয়াৰ আৰু ৰুট দুইটাই কটাকটি কৰে তো কি হৈ গল 2 হৈ গল তো এই দুটা অপৰিমেয় সংখ্যা পূৰণ কৰিলো বাট দুইটো এটা কি পৰিমেয় সংখ্যা √2 টো হে অপৰিমেয় সংখ্যা বাট 2 টো কি পৰিমেয় সংখ্যা এটা যদি আমি বেলেগ সংখ্যা কিছুমান লও সপোজ অপচন √2 আৰু √3 পূৰণ কৰো তেতিয়া আমি কি পাম √2 আৰু √3 পূৰণ কৰিলে কি হ'ব √6 হ'ব বাট √6 এটা কি অপৰিমেয় সংখ্যা এইটো এটা √6 টো বাট এইটোও অপৰিমেয় ইয়াতে এইটোও অপৰিমেয় এই দুটা অপৰিমেয় কৰোতে এইটো ওলাইছে এইটো পৰিমেয় হৈছে এই দুটা অপৰিমেয় সংখ্যা পূৰণ কৰিছো বাট ইটো এটা কি অপৰিমেয় সংখ্যা ওলাইছে তো কেতিয়াবা দুটা অপৰিমেয় সংখ্যা পূৰণ কৰিলে পৰিমেয় সংখ্যা ওলাই আৰু কেতিয়াবা দুটা অপৰিমেয় সংখ্যা পূৰণ কৰিলে অপৰিমেয় সংখ্যা ওলাই তো ভেৰি ইজি হয় না এটা আমাৰ ক্লাস 9 ত আছিল 5 নম্বৰ কোৱেশ্চন কি দিয়া আছে সমকোণী ত্ৰিভুজত এই কোৱেশ্চনটো মই শিকাইছিলো এই কোৱেশ্চনটো ডাইৰেক্ট কমন পৰিছে এক নম্বৰ কোৱেশ্চনটো আৰু এই কোৱেশ্চনটো কমন পৰিছে তো কি দিয়া আছে RHS শর্ট মানে আমি কি জানো এটো মানে হল রাইট অ্যাঙ্গেল মানে কি সমকোণ এটো হল সমকোণ মানে এটো হল হাইপোটেনাস মানে কি অতিভুজ এগুলো মই বুঝাইছিলো এটো মানে কি সাইড মানে হল বাহু আছে তো ইয়াতে অপচনত যেটো অতিভুজ আৰু বাহু আছে হেটো অপচন কোনটো আছে অতিভুজ আৰু দুটা অনুৰূপ বাহু তো দুটা অনুৰূপ বাহুটো হ'ব নোৱাৰে কাৰণ এটা কি কোণ আছে তো এটো হ'ব নোৱাৰে অতিভুজ আৰু এটা সূক্ষ্ম কোণ তো সূক্ষ্ম কোণটো নহয় এটো সমকোণী আছিল তো প্ৰথম অপচনটো নহয় অতিভুজ আৰু দুটা অনুৰূপ বাহু নহয় ইয়াৰে অতিভুজ আছে বাহু আছে আৰু এটা সমকোণ আছে তো দুটা বাহুটো নাই অতিভুজ হ'ব এটা অনুৰূপ বাহু তো এইটোৱে হ'ব C নম্বৰ অপচনটো 5 নম্বৰ সলিউশনটো কি C নম্বৰ অপচনটো অতিভুজ আৰু এটা অনুৰূপ বাহু হেটোৱে হ'ব হ'ব ভেৰি সিম্পল ভেৰি ইজি 6 নম্বৰটো কি দিছে আটাইতকৈ ডাঙৰ সংখ্যাটো যেটো 70 আৰু 125 হৰণ কৰিলে ক্ৰমে 5 আৰু 8 ৰ 8 ভাগ শেষ হ'ব ভেৰি ইজি তো কি কৰিম 70 ৰ পৰা 5 মাইনাস কৰিম কি হ'ব 65 আৰু কি কৰিব দিছে 125 ৰ লগত -8 কৰিম কিমান হ'ব 117 হৈ যাব তো এইকিটাৰ গসা উলিয়ালে হৈ গ'ল গসা উলিয়ালে কিমান হ'ব 65 ক ভাঙিলে কি হ'ব 65 5 ৰে 5 1 গুণ 5 3 তো 5 into 13 হয়নে আৰু 117 ত কিমান হ'ব 13 into 9 বা যদি ভাঙা এনেকে হ'ব एक्चुअली 5 30 into 3 into 3 হ'ব তোমালোকে যদি এনেকে কৰা 117 3 ৰে কৰিলা তাপা আৰু 3 ৰে কৰিলা ইয়াতে থাকি যাব 13 আছে তো এটো 39 বাৰ যাব তো হেতু হল তো এতেকে গখাও কি গখাও মানে কি আছিল মই গখাও লখাও উলিয়াও শিকাইছিলো গখাও মানে কি যেটো মিলি আছে তো কি মিলি আছে এটো 13 তো গখাও হৈ গল 13 তো অপচন কোনটো C 6 নম্বৰ অপচন কি C 13 হ'ব অকন দেখাতহে ভয়ংকৰ টাইপ কিনো বিষয় কনফিউজ কৰিবলৈ তেনেকুৱা বাট অংকটো ভেৰি ইজি তো 7 নম্বৰ অংক কি দিছে sorry x square plus 7x plus 12 বহুপদৰ শূন্য দুটা ভেৰি ইজি আৰু ইজি কিয় কাৰণ প্লাসত আছে মাইনাসত থাকিলে কেতিয়াবা তোমালোকৰ খেলি মিলি লাগিব পাৰে প্লাসত থাকিলে ভেৰি ইজি তো 12 ভাঙিলে হ'ল
2 6 ভাঙিলো এই দুটা সংখ্যাৰ পৰা আমি 7 বনাব পাৰো নেকি 2 লগত 6 যোগ কৰিলে 8 হ'ব 6 পৰা 2 বিয়োগ কৰিলে 4 হ'ব তো 7 বনাব নোৱাৰি তো 7 বনাব নোৱাৰি যদি ইয়াক আৰু ভাঙি তো এতিয়া তিনটা সংখ্যা পালো 2 পূৰণ 2 পূৰণ 3 তো এইকেইটা সংখ্যাৰ পৰা আমি কি বনাব লাগে 7 বনাব লাগে তো কেনেকৈ বনাব এই দুটাক যোগ কৰি দিয়ে অপূৰণ কৰি দিয়ে আৰু এইটোক যোগ কৰি 2 2 গুণ 4 হৈ যাব 4 আৰু 3 যোগ কৰিলে 7 হ'ব ঠিক আছে তো x স্কয়াৰ ডাইৰেক্ট মই লিখি দিছো তোমালোকে নোৱাৰে যদি আৰু এটা লাইন কৰি দিবা কমন ললে হ'ল x 4 হ'ব ইয়াতে কি কমন আহিব 3 কমন আহিব x 4 হৈ যাব তো কি হ'ল x 3 হ'ল x 4 হ'ল আছে তো অপচন কোনটো হৈ যাব ও ইয়াতে উলিয়াব দিছিলে শূন্যকেইটা কি হ'ব তো এতেকে শূন্যকেইটা কি হ'ব x 3 0 আৰু x 4 0 তো x -3 আৰু x -4 তো আজিৰ পৰা মনত ৰাখিবা যেতিয়া গুটেই গিটা প্লাসত থাকে শূন্যকেইটা কি হয় দুটা মাইনাস হয় মানে কি হয় ঋণাত্মক হয় হ'ব এই কথাটো মনত ৰাখিলে ইজিলি হৈ যাব এইবিলাক কৰিবও নালাগে এই গুটেইবিলাক কৰাৰ প্ৰয়োজন নাই হ'ব জাস্ট মনত ৰাখিবা যে গুটেইকেইটা যদি প্লাসত থাকে তেনেহলে শূন্যবিলাক সদায় কি দুইটাই ঋণাত্মক হ'ব হৈছে তাৰ সিম্পল এনসাৰটো হ'ল মাইনাস মাইনাস দুটা পূৰণ কৰিলে প্লাস হৈ যায় সেইটো কাৰণে তো 7 এর এনসাৰ কি হ'ল 7 এর এনসাৰ হ'ব বি হ'ব এইটো এনসাৰ হ'ব দেন দিয়া আছে 8 কি দিয়া আছে আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাৰ গসাউ উলিয়াব লাগে ওকে আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু আটাইতকৈ সৰু যৌগিক সংখ্যা আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ল কি 2 এটা আটাইতকৈ বুলি লিখি দিলো হ'ব আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ল কি 4 এটা যৌগিক সংখ্যাৰ কনসেপ্ট বহুতে নাজানে যে 4 যৌগিক সংখ্যা কি বস্তু এইটো সংখ্যা আমি পোৱা নাই যৌগিক সংখ্যা মানে যুগ্ম সংখ্যা বুলি ভাবি ল'ব বহুতে মানে যৌগিক সংখ্যা মানে বহুতে প্লাস সংখ্যাবিলাক মানে ধনাত্মক সংখ্যা বুলি ভাবিব পাৰে বাট যৌগিক সংখ্যা মানে না ধনাত্মক না যুগ্ম সংখ্যা দুইটাই নহয় যৌগিক সংখ্যা মানে কি প্ৰথম মানে যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকে বেছি হ'ব কি হলো যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকে বেছি তো কি যিবিলাক সংখ্যা মৌলিক নহয় সেইবিলাক সংখ্যাই কি হ'ব যৌগিক হ'ব মৌলিকৰ অপোজিট কি যৌগিক আৰু মৌলিক সংখ্যাবিলাকৰ উৎপাদক কি অকল দুটা সংখ্যা থাকে যেনে মৌলিক সংখ্যা আমি যদি কওঁ 2 3 5 7 9 নহয় 11 13 17 এইবিলাক তুমি যদি চোৱা 2 আমি কিহেৰে হৰণ কৰিব পাৰো একেৰে হৰণ কৰিব পাৰো আৰু 2 ৰে হৰণ কৰিব পাৰো 3 কিহেৰে পাৰো একেৰে পাৰো 3 ৰে পাৰো 5 কিহেৰে পাৰো একেৰে পাৰো 5 ৰে পাৰো 7 সব এনেকৈ যিমান বিলাক মৌলিক সংখ্যা থাকে তাক অকল কিহেৰে হৰণ যায় 1 2 ৰে আৰু সেই নিজে হৰণ কৰিব পাৰে সেইটোৱে বেলেগ আৰু কোনো সংখ্যাৰে হৰণ নাযায় তো এই যে কয় তো এই 2 উৎপাদক কি 1 আৰু 2 3 উৎপাদক কি 1 আৰু 3 5 উৎপাদক কি 1 আৰু 5 7 উৎপাদক কি 1 আৰু 7 এনেকে হ'ব তো ইহঁতৰ উৎপাদক কি মাত্ৰ দুটা বাট যদি আমি 4 টো লও 4 আমি কেনেকৈ কৰিব পাৰো 4 একেৰে হৰণ যায় ইয়াত যায় 4 4 ৰে হৰণ যায় 11 4 টো যাবই হেতু সবকে যাব মানে 11 নিজে নিজক যাবই বাট 4 2 ৰে হৰণ যায় মানে তো যেহেতু 4 উৎপাদক তিনটা ওলাল তো ই এটা কি সংখ্যা যৌগিক সংখ্যা আচ্ছা যেনে 6 এটা 6 কিহেৰে যায় একেৰে যায় 3 ৰে যায় 2 ৰে যায় আৰু 6 ৰে যায় এই গোটেইকেইটা সংখ্যাৰে 6 হৰণ যায় তো ইয়াৰ দুটাতকে বেছি তো 6 এটা কি যৌগিক সংখ্যা তো আমাৰ আটাইতকৈ সৰু বুলি সুধিছে তো ফাৰ্স্ট যৌগিক সংখ্যা 4 ৰে আৰম্ভ হয় কিয় কাৰণ 1 ৰ উৎপাদক কি অকল 1 2 ৰ উৎপাদক কি 1 আৰু 2 3 ৰ উৎপাদক কি 1 আৰু 3 আৰু 2 আৰু 3 কি দুইটা মৌলিক সংখ্যা বা 4 ৰ উৎপাদক 1 2 4 হ'ব সরি 1 ঠিক আছে 1 2 4 তো সেইটো কাম হ'ব তো আটাইতকৈ সৰু যৌগিক সংখ্যা কি হ'ল 4 বুজি পালা যৌগিক সংখ্যাৰ কনসেপ্ট ভেরি ইজি তো 2 ক ভাঙিলে কি হ'ব 2 আৰু 1 হ'ব 2 গুণ 2 4 ভাঙিলে কি হ'ব 2 পূৰণ 2 তো 2 আৰু 4 গসাউ কি হ'ল ন
গসাউ হল এইটো মিলিছে গতিকে 2 তো অপশন কোনটো হ'ব 8 ৰ 2 তো এইটো অপশন হ'ব 2 তাৰমানে B2 হৈছে ওকে এই ইজি আছিলে তাৰপা হে 9 নম্বৰটো এটা অখণ্ড সংখ্যা কিউৰ বাবে যিকোনো অযুগ্ম সংখ্যাৰ আকৃতি হ'ব ওকে এইটো বুজিবলে এইটো টেনি উজু অংক যদি মানে জানা যে এইটো ডাইৰেক্ট এনসাৰে হ'ব 2q + 1 সার্কেলে খুলিব পাৰা যে কেনেকে 2q + 1 হ'ল তো তুমি এটা যিকোনো কি সংখ্যা হৈছিলে অযুগ্ম সংখ্যা পাবা যিকোনো এটা অযুগ্ম সংখ্যা পাবা বুঝছে যিকোনো অযুগ্ম সংখ্যা এটা যুগ্ম অযুগ্ম বুলি কোনবাই নাজানিব পাৰে যুগ্ম মানে কি যিবিলাক দুইৰে হৰণ যায় আৰু অযুগ্ম মানে কি যিবিলাক দুইৰে হৰণ নাযায় দুইৰে হৰণ নোযোৱা সববোৰ সংখ্যা কি হ'ব অযুগ্ম সংখ্যা হ'ব তো অযুগ্ম সংখ্যা কোনবিলাক হয় 2 4 6 8 10 তো দুইকে বহাই গলে হ'ল মানে 12 14 এনেকে বহাই গলে হ'ল সরি এগুলো হল যুগ্ম সংখ্যা বুঝছে তো অযুগ্ম সংখ্যা কোনবিলাক হ'ব ইয়াৰ মাজৰ বিলাক 1 3 5 7 9 11 13 15 17 এইবিলাক হৈ যাব অযুগ্ম সংখ্যা যিকোনো এটা অযুগ্ম সংখ্যা পাবা সাপোজ 1 ওকে 1 ললো এতিয়া আমি কি ললো q = 1 তাৰ মানে কি এটা যেটো q আছে এটো এটা অযুগ্ম সংখ্যা এটো এটা কি অযুগ্ম সংখ্যা আৰু সেই অযুগ্ম সংখ্যাটো আমি ধৰি লৈছো এবাৰ কি 1 হয় তো আমি q ৰ জায়গাত 1 টো বহাই দিও আমাৰ এনেকে আছিল 2q + 1 তো q ৰ মান আমি কি লৈছো 1 লৈছো এবাৰ 1 বহাই দিলো তো কি পালো 2 * 2 + 1 কৰিলে কি হ'ব 3 পালো পালো না তো 3 এটা কি অযুগ্ম সংখ্যা আমি 1 লৈছিলো 1 লৈ বিনে এই ফৰ্মুলাটোত বহাই দিলো বহাই দিওতে কি পালো 3 পালো 3 এটা কি অযুগ্ম সংখ্যা এবাৰ যদি q = তুমি বেলেগ কিবা এটা সংখ্যা ললা সাপোজ 7 ললা এই অযুগ্ম সংখ্যাৰ পৰা যিকোনো এটা ললা তো যেটো সংখ্যা পাবা এই সূত্ৰটোত বহাই দিলে q = 7 বহাই দিলে যেটো সূত্র পাবা যেটো সংখ্যা পাবা হেতু কি হ'ব অযুগ্ম হ'ব চাবা 2q + 1 আছিলে q ৰ জায়গাত আমি 7 বহাই দিও 2 7 * 14 14 আৰু 1 যোগ কৰিলে কি হ'ল 15 15 এটা কি 15 এটা কি অযুগ্ম সংখ্যা তো তুমি এই ফৰ্মুলাটো যিমানে q মান যি অযুগ্ম সংখ্যা নবহা কিয় কি পাবা সদায় আৰু এটা অযুগ্ম সংখ্যা পাবা তো হেতুকে আমাক সুধিছিলে হ'ব তো আনসাৰটো কি হ'ল 9 নম্বৰ আনসাৰটো হৈ গ'ল ডি নম্বৰ 9 ৰ অপচন হ'ল ডি হ'ব তো এইটো ভেরি ইজি এতিয়া আমাৰ 10 নম্বৰটো কি কৈছে যদি x³ + 2x² ওকে x³ + 2x² - 5x + 6 সরি -6 এটো বহুপদটো দিয়া আছে শূন্য দুটাৰ সমষ্টি ইমান দিয়া আছে -1 দিয়া আছে ওকে আমাৰ ফাৰ্স্ট কাম কি a b c d উলিয়া সদায় এনেকুৱা অংকবিলাকত তো d হৈ যাব -6 মানে তো আমাক শূন্য কেইটাৰ শূন্য দুটা শূন্য আমি শূন্য কেইটা যদি ভাবিলো যেনিবা এনে ভাবিলো শূন্য তিনিটা কি হ'ব আলফা বিটা আৰু গামা এই তিনটা হল আমাৰ শূন্য আমি শূন্য তিনটাৰ যোগফল জানো কি আলফা বিটা + গামা = কি -b/a এটোটো সূত্র হয় শূন্য তিনটাৰ যোগফল শূন্য তিনটাৰ পূৰণফল তো এইটা এনেকা হল ইয়াৰে আকৌ কি হৈছে দুটা শূন্যৰ যোগফল কি -1 তো এই আলফা + বিটাৰ জায়গাত আমি কি লিখিব পাৰো -1 লিখিব পাৰো মানে কারণ কি অবশ্যই আমাক প্রশ্নমতে দিয়া আছে শূন্য দুটাৰ যোগফল -1 বহুপদটো দুটা শূন্যৰ সমষ্টি -1 সমষ্টি মানে কি যোগফল মনত ৰাখিবা সমষ্টি = যোগফল আছে যোগফল তো এই দুটাৰ যোগফল কিমান হ'ব এই দুটাৰ হৈ গ'ল -1 এটা তৃতীয়টো যেনেকৈ আছে তেনেকৈ থাকিব এটা b ৰ মান বহাই দিও b ৰ মান কিমান আছিল মাইনাস চিনডাল সূত্ৰৰ পৰা আহিলে b ৰ মান আছিল 2 বহাই দিলো a ৰ মান কিমান 1 তলত এটা 1 নিদিলেও চলে তো আমি নিদিও হ'ব কাৰণ কিয় -2/1 মানে কি -2 এ হয় সবৰ তলতে 1 থাকে সব সংখ্যাৰ তলতে 1 থাকে গতিকে কেলে দি থাকো নিদিও তো -1 টো হিফালে গ'ল প্লাস আলফাটো ইয়াত এফালে থাকিলে প্ৰথম প্লাস চিন নিদিও গতিকে বাদ দিও -1 টো হিপিনে গ'ল কি হৈ যাব +1 হৈ যাব -2 ৰ পৰা এইটো ডাঙৰটো হ'ব মাইনাস চিন আছে গতিকে মাইনাস প্লাস মাইনাস
2 পৰা 1 গলে 1 তো তৃতীয় শূন্যটো কিমান হল -1 তো অপশন কোনটো হল 10 নম্বৰ অপশনটো হল বি -1 হ'ব ভেৰি ইজি দেখাত বহুত টান নিচিনা লাগে বাট ভেৰি ইজি হ'ব ওকে তো নেক্সট কোৱেশ্চন কি দিয়া আছে 11 নম্বৰ কোৱেশ্চন 11 নম্বৰটো তো মিলাবহে দিছে অকল ওকে কেনেকৈ মিলাই মই তোমাক একদম ইজি এটা ট্ৰিক শিকাই দিছো সদৃশ দিছে ডি এফ ডি সি এটো দিয়া আছিল হ'ব তো আমাৰ এই ফাৰ্স্ট লেটাৰ কেইটা মিলালে হ'ব এ কোণ আৰু কি এফ কোণ তাৰমানে কোণ এ ইকুৱেল টু কোণ এফ হ'ব আছে নাই কোণ আৰু কোণ এফ আছে 2 নম্বৰত আছে তো তোমাৰ যদি চোৱা এটো হল এফ কি দিছে এটো পি এটো দিছে পি কি নম্বৰ এপিনে 1 নম্বৰ দিয়া আছে নেকি ইয়াতে আছিল ই ইকুৱেল টু বি 2 নম্বৰ আছিল কি এ ইকুৱেল টু এফ হ'ব তো এই পি নম্বৰটো কাৰ লগত মিলিলে 2 নম্বৰটোৰ লগত মিলিলে তো আমাৰ এটা অপচন কেইটা যদি চোৱা পি এনেকে দিয়া আছে ন পি 3 1 4 2 তো আমাৰ কোনটো মিলিছে এই পি টু লগত কোনটো মিলিছে 2 টো মিলিছে তো পি 2 থকা এটাই অপচন আছে এইটোৱে আছে ইয়াতে যদি আৰু এটা 2 থাকিলে হয় এটা যদি এনেকে আছে তেতিয়া আমি কৰি চাব লাগিল কাৰণ দুটা 2 আছে নহয় পিছৰটো কৰি চাব লাগিল বাট ইয়াতে যেহেতু এটাই আছে তো অপচন ডাইৰেক্ট হৈ গ'ল এইটো এ নম্বৰ অপচন এইটো বি নম্বৰ অপচন এইটো সি নম্বৰ অপচন এইটো ডি নম্বৰ অপচন আছে পি টু 2 লগত এটাই আছে বেলেগ নাই গতিকে এইটো ডি নম্বৰ অপচন আৰামত এটা কৰিলেই মিলি যায় বাট ষ্টিল মই তোমালোকক বুজাবৰ কাৰণে এইটো অপচনটো হৈয়ে গ'ল এইটো কিমান নম্বৰ আছিলে 11 নম্বৰ এনসাৰটো হ'ল ডি এইটো এটা কৰিলে 1 সেকেন্ডতে ওলাই যায় যদি তুমি জানা এই ট্ৰিক্সটো বাট মই তোমালোকক বুজাবৰ কাৰণে নেক্সটটো কৰি দিছো নেক্সটটো কি আছে এ বি সি ডি এফ ই হয়নে তো ইয়াতে ফাৰ্স্টটো আছে এ কোণ এই মই ইকিটা যদি লিখিলো তেতিয়া তোমালোকৰ আৰু বুজিবলৈ ইজি হ'ব বি ইকুৱেল টু এফ আৰু 4ত আছে ডি ইকুৱেল টু এ ওকে ইয়াৰে প্ৰথমত আছে এ ইপিনে আছে ডি এ আৰু ডি ক'ত আছে নাই এটো এ আৰু ডি এটো উল্টা পুল্টাকে থাকিলেও একেই বুজাই ন মানে কি ইপিনে থকা এটো যদি মই এনেকে লিখো তেতিয়াও একেই বুজাই কাৰণ ইকুৱেল চিনে আছে মাজত মানে দুইটা সমান বস্তু তুমি যোনফালে যি নিলিখা একো ডিফাৰেন্স নাহে তো এটো আমি কৈছিলো কি নম্বৰটো কাৰ লগত মিলিলে 4 নম্বৰত মিলিলে তো তোমালোকে যদি এটা পি ৰ অপচন কেইটা গল পি ৰ অপচন কেইটা 3 1 4 2 আছিল কি ৰ অপচন কেইটা আছিল 1 2 1 4 তো চা p2 মিলিছে 2 লগত তো এইটো অপচনত আছে q2 মিলিছে 4 লগত তো 4 লগত দুটা কৰিলে হৈ গল আছে যদি এটা ডাউট তো নহল না যায় তো দুটা কৰি চালে হ'ল ঠিক তেনেকে বাকি এটাও কৰি চাব পাৰি হ'ব ভেৰি ইজি 1 সেকেন্ডত হোৱা অংক এইটো ওকে তো কি কৈছে আমাৰ অংকটোত কি দিয়া আছে 5x স্কয়াৰ minus 11x minus k minus 3 হয়নে তো a equal to কি 5 b equal to কি 11 c equal to কি minus k minus 3 তো কি হ'ব minus k plus 3 abc কেটা উলিয়াই ললো আমি কি জানো শূন্য দুটাৰ পূৰণফল এইমাত্ৰ যেটো গলো শূন্য দুটাৰ পূৰণফল কি হ'ব পূৰণফল হৈ যাব 1 কিয় যেহেতু শূন্য দুটা এটা আনটোৰ প্ৰতিক্ৰম এতেকে শূন্য দুটা পূৰণফল কি হ'ব 1 এই বস্তুটো আগতে লিখি থলে ভাল হ'ব আকৌ ইয়াতে আমি abc পালো নহয় এটা আমি শূন্য দুটাৰ পূৰণফল বা আলফা বিটা লিখিব পাৰো হয় নাই আমি যদি ক'বাত ধৰিলো যে ধৰা হলো শূন্য দুটা আলফা বিটা হ'ব আলফা বিটাটো ধৰিলো নোৱাৰিবা আলফা হলে এটা হ'ব 1 বাই আলফা বাট তাতকে আমি লিখি দিও শূন্য দুটাৰ পূৰণফল ধৰি লব পৰা একো ভুল নহয় বাৰু ধৰি ললে কেনেকে ধৰিব লাগিব এটা আলফা আৰু এটা কি 1 বাই আলফা হ'ব আলফা আৰু বিটা ধৰিব নোৱাৰা কাৰণ কিয় ইয়াতে কি কৈছে এটা আনটোৰ প্ৰতিক্ৰম এটা আনটোৰ উল্টা এটা যদি আলফা হয় নেক্সট 1 বাই আলফা হ'ব বিটা হ'ব নোৱাৰে হয়নে তো যেন হয় এটা শূন্য দুটাৰ পূৰণফল ইকুৱেল টু কি আছিল c by a
মানে শূন্য এটা পূৰণফল ইকুৱেল টু c বাই a তো c ৰ মানটো কি আছে -k + 3 আৰু a ৰ মানটো কিমান আছে 5 আৰু ইপিনে শূন্য এটাৰ পূৰণফল আমি কি পাইছো 1 পাইছো না তো 1 ও লিখিব পাৰো যেহেতু এটা অংকতে কৰি আছো ইয়াতো শূন্য এটাৰ পূৰণফল 1 হৈছে ইয়াতে শূন্য এটাৰ পূৰণফল a - k + 3 বাই 5 হৈছে তো দুইটা ক্ষেত্ৰতে আমি কি উলিয়াইছো পূৰণফল উলিয়াইছো তো ইকুৱেল হৈ যাব হয় নাই পূৰণফল দুটা ইকুৱেল হৈ যাব তো কি হ'ব -k + 3 = 5 টো ইপিনে হৰণ হৈ আছিল সেইপিনে গলে পূৰণ হৈ যাব 1 ৰ লগত পূৰণ কৰিলে 5 হৈ যাব +3 টো ইপিনে গলে -3 হৈ যাব 5 ৰ পৰা 3 গলে কি হৈ যাব 2 হৈ যাব মাইনাস চিনডাল মাইনাস দি ইনটু কৰি দিলে হৈ গল তো সেইটো k -2 হৈ যাব তো আমাৰ যুক্তিটো যেটো দিয়া আছিল যে k -2 এটো কি শুদ্ধ সত্য নেক্সট কি দিয়া আছে x² + bx + c বহুপদটো শূন্যতাৰ গুণফল c বাই a এটো আমাৰ ক্ষেত্ৰটো দিয়া আছে যে x² + bx + c শূন্যতাৰ গুণফল কি c বাই a তো এটো সত্য এটো সূত্ৰটো শুদ্ধ তো আমাৰ উক্তিও শুদ্ধ হল যুক্তিও শুদ্ধ হল হয়নে আৰু উক্তিৰ কাৰণ যুক্তি হয়নে নহয় হয় কাৰণ এইটো কেলে হল কাৰণ শূন্য দুটাৰ পূৰণফল c বাই a সেইটো কাৰণে এইটো হৈছে c বাই a নহয় যদি b বাই a হল হয় তেতিয়াটো নহল হয় তো যেহেতু উক্তি আৰু যুক্তি দুইটাই শুদ্ধ তো ইয়াৰ আনসাৰ কি হ'ব a নম্বৰটো যে a আৰু r দুইটা শুদ্ধ আৰু r টো a ৰ শুদ্ধ যুক্তি হয় এইটো হোৱাৰ কাৰণ কি উক্তিটো হোৱাৰ কাৰণ কি কাৰণ যুক্তিটো হয় হ'ব এটো ভেৰি ইজি অংক ইমান বেছি একো টান নহয় নেক্সট কি দিছে 13 ত্রিভুজ ABC ওকে এটো ঠাইল উপপাদ্য ABC এটা ত্রিভুজ আছে ABC আছে কি কৈছে D এর দুটা পয়েন্ট বিন্দু এইটো তো D আৰু BC কি সমান্তৰাল যদি সমান্তৰাল হয় তাৰমানে এই দুটা কি হ'ব ঠাইল উপপাদ্য মতে মিলি যাব তো ঠাইল উপপাদ্যটো লগালে হ'ল ঠাইল উপপাদ্য লগোৱা ভেৰি ইজি কথা হয় নাই দেখি এডাল বাই এডাল এই এনেকে মই যদি অকন ডাঙৰকে আকৌ ঠাইল উপপাদ্য যদি এটা ত্ৰিভুজত লগাব দিছে কি কৰিবা তোমালোকে চোৱা এটো যেনিবা DE শৰ্তটো কি যে DE ডাল BC লগত সমান্তৰাল বুলি ক'ব লাগিব যদি কয় তেতিয়া আমি কৰিব পাৰিম সপোজ কৈ দিয়া আছে হল তো এই AD বাই এইখিনি যে আছে AD এইখিনি এডাল হৰণশীল বুলি ভাবি লবাচোন ভাবি লবা এডাল হৰণশীল তো AD বাই AD টো ওপৰ লিখিবা এডাল হল হৰণশীল ডাল দি ললা বাট তলৰ টুকুৰা DB ঠিক তেনেকে এই এটো সাইডৰ খিনি এই এডাল হৰণশীল দি ললা EC এটো হল এই যে হয় নাই ঠাইল উপপাদ্য লগোৱা তো ঠাইল উপপাদ্য লগালো এটা আমাৰ মান কি কি দি আছে AD = দি আছিল x তো আমি এটো লাইনত কৰো AD = কি হল x মান কিটা পহাই দিয়া একদম সিম্পল অংক AD = x DB মান কিমান দি আছে DB = x - 2 এটো দি আছে x + 2 দুই দি আছে x + x - 1 হ'ব এটা বজ্ৰ পূৰণ মানে কি এটো পূৰণ কৰি দিয়া x ৰ লগত x - 1 পূৰণ কৰি দিয়া আৰু ইপিনে হ'ব x + 2 আৰু x - 2 এটো পূৰণ কৰিলে কি হ'ব x² - x আৰু এটোটো সূত্ৰত পৰিছে a + b a - b সূত্ৰটো কি হ'ব x² - 2² মানে কি 4 হ'ব তো গুটেই কিটাকে এক সাইডত লৈ আনা x² - x -x² + 4 = 0 তো x² এবাৰ যোগত আছে এবাৰ মাইনাসত আছে এবাৰ প্লাসত আছে এবাৰ মাইনাসত আছে তো কি হৈ যাব কটাতে যাব ইপিনে কি থাকিলে -x + 4 = 0 তো -4 টো হেপিনে লাট মাই দিয়া দিলু লাট মাই গল ইফালে প্লাস আসলে মাইনাস হৈ গল দুইফালে মাইনাস আছে কাট খাই গল তো x = কি হৈ গল 4 হৈ গল তো आंसर কোনটো C এটো কিমান নম্বৰ আছিল 13 নম্বৰ অপচন হল C ভেৰি ইজি হ'ব ওকে ঠাইল উপপাদ্য লগাব জানিলে হৈ গল তো নেক্সট কোৱেশ্চন কি আছে নেক্সট কোৱেশ্চন কি আছে এইটো কোৱেশ্চন একদম মই শিকাইছিলো পুনৰালোচনা চেপ্টাৰটো যদি তোমালোকে চোৱা
পুনৰ আলোচনা চেপ্টাৰটোত মই এই অংকটোৱে শিকাইছো জাষ্ট সংখ্যাকেইটা বেলেগ আছিলে যেনিবা মই কৈছিলো ইম্পৰ্টেণ্ট তো ডাইৰেক্ট কমন পৰিছে হ'ব ইয়াতে কি হয় যে গোটেইবিলাক তলৰ বিলাক সব মিলি আছে -2/3 -2/3 -2/3 সব ফালে মিলি আছে তো আমাৰ সূত্ৰটো কি আছিল am * an যেতিয়া এনেকে থাকে তেতিয়া কি হয় am + n হৈ যায় তো ইয়াতে যেহেতু এটা পূৰণ হৈছে তো আমি কি লিখিম n + 1 + 5 = কি হ'ব 7 তো n + 6 = 7 তো n = কি হৈ যাব +6 তো হিপিনে গলে -6 হ'ব 7 - 6 = 1 তো n = 1 অপচন কোনটো হ'ব সি নম্বৰ অপচনটো হৈ যাব এটো আছিল আমাৰ 15 নম্বৰ অংক হ'ব আৰু এটা দিয়া আছিল 14 নম্বৰটো কৰা নহল ওকে আমি 14 নম্বৰটো কৰিছো এটা 14 নম্বৰটো থাকি গল 14 নম্বৰটো মই একদম ডাইৰেক্ট শিকাইছিলো জাস্ট অংকটো সংখ্যাকেইটা বেলেগ দিছে না ওকে কি আছে এটা শূন্য দিয়া থাকিলে x² + 3x + k এটা শূন্য কি দিয়া আছে এটা শূন্য দিয়া আছে 2 মানে তো মই কৈছিলো যে এটা শূন্য যেতিয়া দিয়া থাকে x ৰ জাগাত 2 বহাই দিবা x ৰ জাগাত যেটো শূন্য মান দিয়া আছে এটো বহাই দিবা তো 2² + 3 * 2 + k 2² মানে কিমান 4 3 * 2 মানে কিমান আজিকালি 0 লিখিবা জাস্ট এটো নাপাহৰিবা কাৰণ এটা শূন্য মানে কি বহালে 0 হ'ব হেতু বুজায় তো 3 * 2 = 6 + k = 0 বহালে 0 হ'ব মানে কি x ৰ মান বহালে গোটেই বস্তুখিনি এই বস্তুখিনি কি হ'ব লাগিব 0 হয় হেতু বুজায় তো k = 10 ৰ জাগাত 10 তো হিপিনে গলে কি হ'ব -10 তো অপচন কোনটো হ'ব b 14 নম্বৰ অপচন কি হ'ব b আছে একদম উজু অংক এইবিলাক আৰু মই এইবিলাক অংক ভালকে চেপ্টাৰটোত শিকাইছিলো যেতিয়া ইম্পৰ্টেন্ট এমসিকিউ দি আছিলো তো তোমালোকে এই পুনৰ আলোচনা আৰু 1 2 চেপ্টাৰৰ এইবিলাক এমসিকিউ বিলাক চাবা মই একদম বাছি দিছিলো এইবিলাক বহুত ইম্পৰ্টেন্ট অংক হ'ব তাৰপিছত কি হৈছে ত্ৰিভুজ দুটা সদৃশ হ'ব যদি ওকে ab / db এটো এটা বঢ়িয়া ট্ৰিক্স এটা শিকাই দিও 1 সেকেন্ডত কৰিব পাৰিবা fd ওকে এই উপৰবিটা চোৱা এটা ত্ৰিভুজৰে হয় নহয় abc মানে তো এটা ত্ৰিভুজৰে যদি হয় এই ab আৰু bc ৰ এই দুইডাল বাহুৱে ক'ত মিলিছে মানে ত্ৰিভুজটো এনেকৈ হ'ব ন a b c এনেকুৱা হ'ব নাই তো ab ডাল আৰু bc ডাল কোনটো পইণ্টত মিলিছে b পইণ্টত মিলিছে মানে ab ৰেখাডাল আৰু bc ৰেখাডাল কোনটো পইণ্টত মিলিছে এই b বিন্দুটোত মিলিছে তো ইয়াৰ পৰা আহিলে b কোনটো ঠিক তেনেকৈ db আৰু fd db আৰু fd db আৰু fd ইয়াতে কমন কোনটো আছে কমনটো চাই ললে হ'ল এটো কি d কোনটো মিলি আছে দুইটাতে d আছে তো ইয়াৰ পৰা কি আহিব d কোণ তাৰমানে आंसर কি হ'ব b কোণ = d কোণ एक्चुअली কৰিব গলে অকন বেলেগ ধৰণৰ হ'ব বাট আমি ফিক্সটো হলেগে আমাৰ হ'ব হলেগে এই অংকটো এনেকুৱা অংক কৰিবটো নাহে তো যেতিয়া নাহে অপচনটোৰ পৰা যে কেনেকৈ উলিয়াব লাগে 1 সেকেন্ডত হেতু জানিলে হৈ যাব হয় নাই তো ভেৰি ইজি এই ট্ৰিক্সটো জানিলে মনত ৰাখিবা এইবিলাক এমসিকিউ বিলাকত আমি বেছি টাইম ওয়েস্ট কৰিব নোৱাৰিম মেট্ৰিক পৰীক্ষাটো যেতিয়া এমসিকিউ আহিব আমাৰ 1 মিনিটত এটা অংক হৈ যাব লাগিব আৰু এইবিলাক অংক যিকিটা অংক দিছে এইকিটা অংক প্ৰায় 10 মিনিটত গোটেইকিটা কমপ্লিট কৰিব পাৰি ইমান উজু অংক আছে এটা কি আছে n - 1 হোল স্কয়াৰ আৰু n স্কয়াৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে এটো ভেৰি ইজি একদম n - 1 হোল স্কয়াৰ আৰু n স্কয়াৰৰ মাজত ওকে এই অংকটো কৰোতে বহুতে মানে নোৱাৰিব পাৰে বাট চোৱা মই এটা এক্সাম্পল দি কিনে বুজাইছো সাপোজ যিকোনো দুটা সংখ্যা লোৱা 10 আৰু 15 10 আৰু 15 তোমাক সুধিছে যে 10 আৰু 15 ৰ মাজত কেইটা সংখ্যা আছে তো যেতিয়া আমি মাজত কও আমি 10 টো গুণ ধৰো 15 টো গুণ ধৰো হ'ব 10 টো গুণ ধৰো 15 গুণ ধৰো আমি যদি বেঞ্চ এখনত বহি আছো সাপোজ মই বহি আছো মোৰ লগৰ দুটা বহি আছে আৰু হিপিনে আৰু এটা লগৰ কোনবা বহি আছে তো আমি চাৰিটা বহি আছো তো মোৰ নাম যদি ৰাজ হয় তাৰ নাম যদি ৰাহুল হয় তো কি কব ৰাজ আৰু ৰাহুলৰ মাজত কোন কোন আছে উঠি আহা
তো ৰাজ আৰু ৰাহুল থৈ নাযাব, ৰাজ আৰু ৰাহুলটো নাযায়, ৰাজ আৰু ৰাহুলৰ মাজত যি দুটা আছে সেই দুটাহে উঠি যাব, হয় নাই? ঠিক তেনেকে 10 আৰু 15 বুলি ক'লে 10 আৰু 15 নধৰিবা, মাজৰ কেইটাহে ধৰিবা। বাট আমি যদি এইটো ডাইৰেক্ট কৰিব খোজো 15 পৰা 10 গ'লে কিমান হ'ব? 5 হ'ব, হয়নে? বাট এনচাৰটো 5 হয় জানো? এনচাৰটো 5 নহয়, কাৰণ কিয় 10 আৰু 11ৰ মাজত কোনকেইটা সংখ্যা আছে? 11 আছে, 12 আছে, 13 আছে আৰু 14 আছে। তো কেইটা সংখ্যা আছে? 4টা সংখ্যা আছে। ইয়াতে এনচাৰ কেইটা ওলাইছিলে? 5টা ওলাইছিলে, হয়নে? তো আমি যদি ডাইৰেক্ট 15 পৰা 10 মাইনাছ কৰি দিওঁ এনচাৰটো কি হ'ব? ভুল হৈ যাব, হৈছে? তো আমি 15 পৰা 10 মাইনাছ কৰাৰ পাছতো আৰু এটা কি কৰিব লাগিব? আৰু এটা -1 কৰিব লাগিব, তেতিয়া এনচাৰটো হ'ব। চোৱা 15 -10 -11, তো ডাইৰেক্ট এনেকে এনচাৰটো উলিয়াব লাগিব। কেলে আমি এনেকে কেলে উলিয়াব নোৱাৰো? কেলে উলিয়াব নোৱাৰো? চোৱা আমাক যদি এনেকে দিয়ে 227 আৰু 2275, এইকেইটাৰ মাজত বোলে কিমান সংখ্যা আছে ওলোৱা। তো তুমি কি এনেকে লিখি দিবা নে? 27, 28, 29, 30 এনেকেতো লিখি নাথাকা। তুমি কি কৰিবলৈ চেষ্টা কৰিবা? 2275 মাইনাছ 227 কৰিবলৈ যাবা। বাট সেইটো কৰিলে হ'ব জানো? সেইটো কৰিলে হৈছিল জানো এনচাৰটো? নাই ওলোৱা। তো ইয়াৰ পৰা আৰু এটা কি কৰিব লাগিব? -1 কৰিব লাগিব। তো -1 কৰি দিলে মানে কি? এইটো 228 হৈ যাব, হৈছে? আমি এটা বেছিকে ধৰি ল'ম, ইয়াতে 27 আছে, আমি কি ধৰি ল'ম? 28 ধৰি ল'ম, মানে -1 এটা কৰিব লাগিব, হৈছে? তো এইটো একচুৱেলি আমি কি কৰি আছো? 2275 পৰা আমি কেইটা মাইনাছ কৰিছো? এটা বেছি মাইনাছ কৰি আছো, তেতিয়াহে আমাৰ এনচাৰটো ডাইৰেক্ট ওলাব, হ'ব? ওকে, তো ঠিক তেনেকে এই দুটা সংখ্যা, হৈছে? এই দুটা সংখ্যাৰ পৰা যদি আমি মাজত থকা সংখ্যাবিলাক উলিয়াব লাগে, প্ৰথম আমি ডাঙৰ সংখ্যাটো লৈ, এইটো হ'ব আমাৰ ডাঙৰ সংখ্যাটো। তো n² মাইনাছ n-1 হোল স্কুৱেৰ আৰু এটা কি দিব লাগিব? -1 এটা দিব লাগিব। এইটোৰ কাৰণে -1টো দিব লাগিব। বাছ এইখিনি কৰি দিয়া। n², এইটো এটা সূত্ৰ আছে a - b হোল স্কুৱেৰ, তো n² মাইনাছ 2 × n প্লাছ 1 - 1 হৈ গ'ল। n² কটা কাটি গ'ল, ইপিনে কি থাকিলে? ইয়াতে যেহেতু ব্ৰেকেট আছিলে, ব্ৰেকেটডাল দিব লাগিব। তো ব্ৰেকেটডাল এবাৰ খুলি দিওঁ যদি -n² প্লাছ 2n - 1 - 1 হ'ব। তো n² কটা কাটি গ'ল, কি থাকিলে? 2n - 1 - 1 কৰিলে কি হ'ব? -2। তো 17 নম্বৰটো অপশ্যন কোনটো আছে? 2n - 2, 2n - 2, 2n - 2, চি নম্বৰ অপশ্যন আছে। তো 17 নম্বৰ অপশ্যনটো কি হ'ব? চি হ'ব। ভেৰি ইজি যদি তুমি এই কনচেপ্টটো জানা, হ'ব? হৈছে? তো সেইটোৱে। ইয়াতে আকৌ এইটো কৰি নিদিবা, n-1 হোল স্কুৱেৰ মাইনাছ n² কৰি নিদিবা, যাতে আমি ডাঙৰ সংখ্যাটো ল'ব লাগিব। এই দুটাৰ পৰা কোনটো ডাঙৰ সংখ্যা তোমালোকে ধৰিব পাৰিবাতো ন? এই দুটাৰ কোনটো ডাঙৰ সংখ্যা? ই ডাঙৰ সংখ্যা। কেলে? n = তুমি যদি 5 ধৰি লোৱা, n² মানে কিমান হ'ব? 25 হ'ব। আৰু n-1 মানে কিমান হ'ব? 5 - 1 হোল স্কুৱেৰ, 5 - 1 হোল স্কুৱেৰ মানে 4² তাৰ মানে কিমান? 16। দেখিছা? প্ৰত্যেকবাৰতে n = তুমি 10 লোৱা, n² মানে কিমান হ'ব? 100 হ'ব। n-1 মানে কিমান হ'ব? 10 - 1 হোল স্কুৱেৰ তাৰ মানে 9² তাৰ মানে কিমান? 81। তো 100 ডাঙৰ হৈছে নে? তো সেইটোও যাতে আকৌ ভুল নকৰা যে n² আগত দিব লাগিব, n-1 হোল স্কুৱেৰটো দুটা বস্তু আছে কাৰণে বোলে ডাঙৰ কাৰণে ভাবি সেইটো আগত দি নিদিবা, তেতিয়াহ'লে আকৌ বেলেগ এনচাৰ ওলাই যাব, ভুল হৈ যাব। এইটো মই শিকাইছিলো যে কি m টো m ৰ ঘনমূল হয় তেন্তে m² মান লিখা। এক্সাক্টলি এইটো সংখ্যা এই মেথছটো শিকোৱা নাই, বাট সেম এই কনচেপ্টটো মই শিকাইছো যে কেনেকুৱা হয়, হ'ব? এই কনচেপ্টটো মই শিকাইছিলো আৰু এইটো ভেৰি ইজি আছিল। n টো m ৰ ঘনমূল হয়, n = এইটো হয়, m ৰ ঘনমূল হয়, হৈছে? তাৰপৰা কি হৈছে? তেন্তে m² ৰ মান হ'ব, m² ৰ মান হ'ব। ওকে, আমাৰ m² ৰ মান লাগে যেতিয়া আমি m ৰ মান উলিয়াব লাগিব, তো m টোক অকলশৰীয়া কৰিব লাগিব। তো m টোক কেনেকে অকলশৰীয়া কৰিম? ঠিক আছে, আমি ফাৰ্ষ্ট উল্টা কৰি লওঁ, এইটো উল্টাকে লিখি দিছো, হ'ব? তাৰপিছত এই ঘনমূলটো সেইফালে ঠেলিব লাগে। তো ঘনমূল সেইফালে গ'লে কি হয়? কিউব হৈ যাব, হৈছে? কিউব ৰুটৰ উল্টা কি? কিউব। যেনে স্কুৱেৰ ৰুটৰ উল্টা কি?
যদি ক'বাত আমাৰ এনেকে থাকিল 2 = x বোলে তাৰ মানে 2 যদি আমি লিখো ৰুট ওভাৰডাল হেফালে গলি কি হ'ব স্কয়াৰ হৈ যাব ঠিক তেনে ঘনমূলটো হেফালে গলি কি হৈ যায় কিউব হয় হ'ব ফাৰ্স্ট দুটা তিনটা যেতিয়া মই ভিডিও বনাইছিলো ফাৰ্স্ট 1 নম্বৰ বা 2 নম্বৰ ভিডিওটোত মই বহুত ভালকে এইবিলাক এক্সপ্লেইন কৰি থৈ দিছো চাই লবা এটা কি কৈছে আমাক m স্কয়াৰ মান লাগে তো স্কয়াৰ কৰি দিয়া দুই ফালে কি কৰি দিও স্কয়াৰ কৰি দিলো এটো কিউব দে এটো কিউব দুই ফালে স্কয়াৰ কৰি দিলো এটো হৈ গল m স্কয়াৰ আৰু এফালে স্কয়াৰৰ ওপৰত স্কয়াৰ থাকিলে কি হয় a টু দি পাৱাৰ m টু দি পাৱাৰ n থাকিলে কি হয় এটো সূত্ৰ কি হয় m + n or m * n হৈ যায় হয়নে পূৰণ হৈ যায় এটাৰ ওপৰত এটা থাকিলে পূৰণ হৈ যায় তো n 3 এর উপর 2 আছে তো 3 আর 2 টো কি হয়ে যাব পূরণ হয়ে যাব তো n = কি হয়ে যাব n টু দি পাওয়ার 6 তো অপশন কোনটো হয়ে যাব সি নম্বৰ অপশনটো হয়ে যাব 18 নম্বৰটো হ'ব তো ভেরি ইজি নেক্সট যেটো কোশ্চেন দিছো এটো মই ইম্পৰ্টেন্ট দিছিলো এটো মই ডাইৰেক্ট শিকাইছিলো তোমালোকক এটো এটা নতুন কনসেপ্ট আছিল তোমালোকে নাজানিব পাৰা বাট মই যেটো ভিডিও দিছিলো পুনৰ আলোচনাৰ এটো ভিডিওত নহলে 1 নম্বৰ চেপ্টাৰটোৰ ভিডিওটোত মই দিছিলো তোমালোকে ভিডিও কিটা যদি চোৱা তাতে দেখাবা যে সদৃশ অপৰিমেয়ৰ যেটো কনসেপ্ট আছে হেতু মই দিছিলো সদৃশ অপৰিমেয় মানে কি যেটো ভাঙিলে মিলিলে অপৰিমেয় সংখ্যা দুখৰ একে থাকে তোমাক গুটেই কিটা কৰিটো নাথাকো মই ডাইৰেক্ট এনসাৰটোতে বুজাই দিছো বাকি কিটা তোমালোকে নিজে কৰি চাব পাৰা এনসাৰটো হ'ব সি 3 আৰু এটো হৈ যাব কেলে হ'ব 3 টো ভাঙিব নোৱাৰি √3 নো কি ভাঙিবা এনেকে ভাঙিব লাগিব মানে এইটোৱে বাট √12 যদি আমি লিখো কি লিখিম √3 * √4 এনেকে লিখিব পাৰো নাই পাৰো এই সাইডক যেনিবা আমি বাহিৰলৈ উলাই আনিব পাৰো এটো বেলেগ কথা এনেকে লিখিব পাৰো গুটে মিলি তাৰ মানে 12ক আমি কেনেকে লিখিব পাৰো যদি খুধে 12ক আমি এনেকে ভাঙিম নাই 12ক ভাঙিলম 2 6 2 3 তো 12ক লিখিম 2 পূৰণ 2 পূৰণ 3 তো দুটা 2 থাকিলে কি হ'ব এটা উলাই আহিব বাহিৰত আৰু ভিতৰত 3 টো থাকিব কাৰণ 3 এর লগৰীয়া নাই তেনেকুৱা হল তো এটো 1 টো লিখি কোলাম নাই এনেকে লিখিব পাৰি তো √3 টো 3 টো থাকিলে আৰু 12 টো √3 থাকিলে তো এই যে অপৰিমেয় সংখ্যা কিনি আছে ইয়াতো এটো অপৰিমেয় সংখ্যা এটো অপৰিমেয় সংখ্যা কিন্তু এটো পৰিমেয় সংখ্যা নহয় আকৌ পৰিমেয় সংখ্যা এটা লাগিহে আছে বাট লগত কি হৈছে অপৰিমেয় সংখ্যা এটা পূৰণ হৈ আছে কৰি গুটে বস্তুটো কি হৈ গৈছে অপৰিমেয় সংখ্যা হৈ গৈছে তো এই অপৰিমেয় সংখ্যা দুখৰ যে আছে লাগি হেতু কি দুইটাতে সেম ইয়াতো এটা পৰিমেয় সংখ্যা লাগি আছে কি 1 মানে 1 √3 লিখিব পাৰো এটো হল 1 √3 এটো 2 √3 এটা যদি আৰু এটা কত থাকিলে 3 √3 এইবিলাক সব কি সদৃশ অপৰিমেয় হ'ব এই কনসেপ্টটো মনত ৰাখিবা সদৃশ অপৰিমেয় মানে কি যিবিলাক সংখ্যাত অপৰিমেয় সংখ্যা দুখৰ একে হৈ যায় অপৰিমেয় সংখ্যা যেটো পাৰ্ট আছে এই পাৰ্টটো সবৰে মিলি যায় যেনে 4 √5 5 √5 এনেকে মানে ৰুটৰ ভিতৰত থকা সংখ্যাবিলাক মিলিব লাগিব বেসিক্যালি হেতুৱে বস্তু তাৰপিছত এটা দ্বিঘাত বহুপদ ৰাখি 20 নম্বৰটো এটা দ্বিঘাত বহুপদ ৰাখি কি ৰাখি সৰল ৰেখা যিকোনো ৰেখা এইবিলাক দিছে মানে কি হ'ব লেখডাল কি হ'ব তো আমাৰ 2.1 ত আছে হয় এনেকুৱা হ'ব নহয় এনেকুৱা হ'ব হ'ব বহুপদ ৰাখি দ্বিঘাত বহুপদ ৰাখি দ্বিঘাতত কেলে কাৰণ দ্বিঘাত বহুপদ হলে কি হ'ব ax² + bx + c এইটো হল দ্বিঘাত বহুপদ ৰাখিৰ মেইন হিৰো আছে সবে ইয়াৰ নিচিনা হ'ব খোজে হয়নে তো সাপোজ এটা আছে 2x² বা x² + 4x + 7 এইটো এটা দ্বিঘাত বহুপদ হয় নহয় 7x² + 9 এইটো এটা বহুপদ দ্বিঘাত বহুপদ 7x² + 2x + 3 এইবিলাক সব কি দ্বিঘাত বহুপদ তো ইয়াৰ ওপৰত কি আছে স্কয়াৰ আছে তো যেহেতু স্কয়াৰ আছে স্কয়াৰ থাকা মানে কি a x অক্ষক এডাল x অক্ষ হয় নাই x অক্ষ কি এবাৰ খুন্দা মাৰিছে x অক্ষক দুবাৰ কাটিছে এইটো বিন্দুটো কাটিছে এইটো বিন্দুত কাটিছে ইয়াতো এটা বিন্দুত কাটিছে ইয়াতো এটা বিন্দুত কাটিছে হ'ব তো এইটো বস্তু মনত ৰাখিলে হৈ গল হ'ব ইয়াতে আৰু এটা কনসেপ্ট আছে হেতু কনসেপ্টটো মই শিকাই দিও এইটো এবাৰ আহা নাই বাট কেতিয়াবা আহি যাব পাৰে হ'ব তো সেই কনসেপ্টটো কি যদি এনেকুৱা দ্বিঘাত বহুপদ এটাৰ এৰ মানটো 0 তকৈ ডাঙৰ হয় তেতিয়া হলে হি এনেকুৱা হ'ব ওপৰৰ ফালে যাব
লেগডাল সদায় কি ওপৰৰ ফালে এনেকে মুখ মেলি থাকিব আৰু যদি a মানটো 0তকৈ সৰু হয় তেতিয়া কি হ'ব এনেকুৱা হ'ব হ'ব সদায় মনত ৰাখিব এই কনসেপ্টটো a মান মানে কি প্ৰথম মানটো 0তকৈ ডাঙৰ হোৱা মানে কি য'ত ধৰ এইটোৱে যেনিবা এই বিঘাত বহুপদটোৰ লেগডাল লাগিলে কি হ'ব এনেকুৱা হ'ব বা যদি আমাৰ x স্কয়াৰ মানটো 0 হয় 0তকৈ সৰু হয় মানে কি 0তকৈ সৰু এনেকুৱা হয় -7x স্কয়াৰ + 2x + 3 0তকৈ যদি সৰু হয় 0তকৈ সৰু কি বিলাক আছে মাইনাস সংখ্যাবিলাক আছে তো এইডালৰ যদি আমি লেখ আকো তো এইডালৰ লেগডাল কেনেকুৱা হ'ব এনেকুৱা হ'ব হ'ব এইটোৱে কনসেপ্ট এই কনসেপ্টটো মনত ৰাখিবা এটা 21 পৰা 30 লৈকে বাকি কিটা কোৱেশ্চন মই নেক্সট পাৰ্টত দেখাই দিম আৰু যদি তোমালোকৰ কিবা কোৱেশ্চন আছে বা কোৱেশ্চন পেপাৰ আছে কাবাৰ মোক কমেন্টত জনাই দিবা মই নিশ্চয় কন্টাক্ট কৰিম আৰু সেই কোৱেশ্চন পেপাৰখন কালেক্ট কৰি পিনে সলভ কৰি দেখুৱাই দিম হ'ব আৰু এইবিলাক এমসিকিউ বহুত ইজি হয় যদি তোমালোকে ট্ৰিক্সবোৰ জানা 10 মিনিটৰ পৰা 15 মিনিটত এই গোটেই এমসিকিউ খিনি কৰি উলিয়াব পাৰি হ'ব মই বুজাই আছো কাৰণে মোৰ বহুত বিশেষ টাইম বেছি লাগিছে বাট এনে বহুত ইজি হয়